হাই গাইজ, মোৰ অন্য এটা মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ওলাইছোঁ মোৰ আমৈৰ ছোৱালী সখীৰ লগত, মানে তাই সখী হৈ যাব আৰু আমি লগত গৈছোঁ। তুলনি বিয়া হয়। এয়া মোৰ লগত আমৈ বহিছে, দুইজনী একেবাৰে কথাৰ মহলা মাৰি মাৰি গৈ আছোঁ আৰু গৈ থাকোঁতে ধুনীয়া এটা পৰিৱেশ দেখিলোঁ। দেখিছেই চাগে, ধুনীয়া ধুনীয়া চাহ গছবোৰ ধুনীয়াকৈ আছে, এটা বাগান। তাতে ভিডিঅ'টো কৰিলোঁ। এয়া ওলাই যাওঁতে ফটো উঠিছিলোঁ। আপোনালোকে জনাব দেই মোক কেনেকুৱা লাগিছে দেখিবলৈ। তাৰপিছত এটা ভিডিঅ' দিছোঁ, আপোনালোকে চাবচোন। ধুনীয়াকৈ এয়া কইনা মানে সখীক আদৰিছে কইনা ঘৰৰ মানুহে ঢোলে ঢোলে। তাৰপিছত এয়া ঘৰ আমি পালোহি, কইনা ঘৰ ভিতৰত সোমাই এয়া নামতি বা আয়তীসকলে ধুনীয়াকৈ নাম গুণ গাইছে। তাৰপৰা কফি খালোঁ এয়া লগালগ, তাৰপৰা আকৌ ভাত খালোঁগৈ। তাৰপৰা ঘৰৰ ওচৰৰে মিতিৰৰ মানে বা ঘৰ আছিলে, তাতে আমি চাহ খালোঁ। মন নাছিল যদিও বহুত হেঁপাহেৰে দিছিল বাবে আৰু খালোঁ। এয়া আকৌ ভণ্টি কইনা আৰু সখীৰ লগত ধুনীয়াকৈ ফটো উঠিছে। তাৰপৰা এয়া আকৌ সখীৰ ভনীয়েক, মানে মোৰ আমৈৰ ছোৱালী। তাৰপৰা এয়া আৰু আহি থাকোঁতে চবেই ফূৰ্তি কৰিছে। এয়া বা আমাৰ খুৰী এগৰাকীয়ে ধুনীয়াকৈ নাচিছে। পৰাৰো ভয়, ইফালে নচাৰো হেঁপাহ, কি ক'ব ৰাইজ। সেয়াই আছিলে আজিৰ দিনটোত। এয়া মোৰ আমৈৰ লগত আকৌ আহিলোঁ, মাহঁতো আহিছে বাৰু। এয়াই আছিলে দেই, বাই বাই।